তো গাইছ তো মই এতিয়া পথাৰত যাম মানে আমাৰ আজি ধান ৰুব তো মই আপোনালোকক দেখুৱাই দিম তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ' তো আজি কাম কৰিব লাগিব পথাৰৰ তো চাই থাকক আপোনালোকে মোৰ ভিডিঅ' মই দেখুৱাই দিম পথাৰত তো বলক আজি পথাৰলৈকে তো ইফালে চাওক চাৰিওফালে সেউজীয়া একদম আৰু 2 সপ্তাহমান হ'লে একদম পুৰা সেউজীয়া হৈ যাব তো ইফালে চাব পাই ইফালে সবে সেউজীয়া হৈ গ'ল আৰু ইফালে আৰু এইখন ৰাস্তা বেয়া হৈ আছে বৰ্তমান বাৰিষা কালৰ কাৰণে একদম তো ইফালে চাওক পুৰা সেউজীয়া একদম আৰু 1 সপ্তাহমান হ'লে বেছি ধুনীয়া কৰি দেখা পাব সেউজীয়া বৰ্তমান ৰুইছেহে মাত্ৰ 2 সপ্তাহমানখিনি হৈছে কাৰোবাৰ 3 দিনখিনি হৈছে অংকা তো চাই থাকক মোৰ ভিডিঅ' মই এতিয়া আমাৰ পথাৰত যাই আছো তো মই এতিয়া পথাৰত গৈ আছো তো আপোনালোকক দেখুৱাই দিম তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ' একদম ভালকে দেখুৱাই দিম তো সেইখন হ'ল মৰণা তো মই মৰণা লৈ যাই আছো ইফালে পথাৰ আছে আমাৰ ইফালে প্ৰায় সবৰে ধান ৰোৱা হ'ল মানে কোনোবাৰ আছে অলপ ফুৰি আছে কাৰোবাৰ তো কাৰোবাৰ ৰোৱা নাই ইফালে ৰোৱা নাই তো আৰু ইফালে ৰুই দিছে তো মই এতিয়া আহি পালোঁ প্ৰায় অলপখিনি আৰু 100 মিটাৰ তাৰ পৰা আমাৰ পথাৰ তো আপোনালোকে দেখুৱাই দিম আপোনালোকে চাই থাকিব মোৰ ফুল ভিডিঅ' আৰু যদি ভাল লাগে ভিডিঅ'টো তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আৰু মই সদায় এনেকুৱা ভিডিঅ' দি থাকিম তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' আৰু ছাবস্ক্ৰাইবটো কৰি দি দিব মোৰ ৰেম্বকান্ত ব্লগছৰ তেতিয়াহে আপোনালোকে সোনকালে মোৰ ভিডিঅ' দেখা পাব তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ ফেচবুক তাতে পেজ আছে ফেচবুক পেজৰ নাম হ'ল ৰেম্বকান্ত ব্লগছ তাতেও ফ'ল' কৰি থৈ দিব তো ফাইনেলি মই পথাৰত আহি পালোঁ তো ইয়া আমাৰ পথাৰ আজি ধান ৰুব সেইটো মৰণা আনিছোঁ মৰণা মাৰিব লাগিব আমাৰ ভাষাত মই বুলি কয় তো ইফালে এইখন হ'ল আমাৰ পথাৰ আৰু ইফালে ধান ৰুব নাই ইফালে বেলেগৰ ইফালেও ধান ৰুব নেকি আজি তো ইফালে ৰুইছে চবে তো এতিয়া আমাৰ বাকী আছে তো মই আজি ৰুম মানে আমাৰ গাঁৱৰ মানুহবিলাক সহায় কৰিবৰ কাৰণে আহিব আমিও সহায় কৰি দিয়ে সেইকাৰণে গাঁৱৰ নিজৰ গাঁৱৰ মানুহবিলাক সহায় কৰিব আহে ধান ৰুই দিব তো মহিলাসকলে আহিব ছোৱালীসকলে ধান ৰুবৰ কাৰণে তো ইফালে দাদাই আমাৰ আলি বান্ধি আছে তো ময়ো যাম মানে মোৰ এনেকুৱা কেমেৰামেন নাই য'ত মই কাম কৰাটো দেখাই দিব পাৰিম আপোনালোকক মানে দেখালে দূৰৰ পৰা দেখাব লাগিব মানে মোৰ কেমেৰামেনো নাই তেনেকুৱা তো আৰু কেমেৰা ষ্টেণ্ডো লোৱা নাই তো আপোনালোকে ইয়াৰ পৰাই চাই থাকক এতিয়া মই ধান এতিয়া মৰণা মাৰি কিনে আহি কিনে জিৰাই আছোঁ তো আৰু পথাৰত যাব লাগিব তো আজি শেষ হ'ব নহ'ব নাজানো আজি ধান ৰোৱা তো এতিয়া মই যাম তো মোৰ ভিডিঅ' চাই থোৱা আপোনালোকে তো মই সম্পূৰ্ণ ভিডিঅ' দেখুৱাই দিম আপোনালোকক এতিয়া মানে কুঁৱাৰ পানী খাব যাওঁ তো আপোনালোকক দেখুৱাই দিম কুঁৱাৰ পানী মৰণা মাৰাটো হ'ল এতিয়া মৰণা উঠাই লৈ দিলোঁ তো ইফালে হাল বৈ আছে এতিয়া বেলেগত পথাৰ
তো গাঁৱলীয়া জীৱন এনেকুৱাহে তো খেতি কৰিব লাগে গাঁৱলীয়া জীৱনত তো খেতি কৰিলেহে খাব পাম তো সেইকাৰণে খেতি আৰম্ভ কৰি দিব লাগে তো ইফালে ধান ৰুই আছে আমাৰ গাঁৱৰ মানুহ আৰু আমাৰ গৰীব মানুহ তো মই পথাৰ মাজে দি মানে পানী খাব গৈ আছোঁ কুঁৱা মানে আমি বল ফিল্ডত আমাৰ বল ফিল্ডৰ ওচৰতে পথাৰখন তো বেছি দূৰ নহয় তো ইফালে ৰুৱা হৈছে শাৰীখন ৰুই দিব কষ্ট একদম আৰু ৰ'দ ওলাই চাবি নেকি একদম কষ্ট হয় ধান ৰোৱা তো ধান ৰুলেহে আমি খাব পাম না জীয়াই থাকিবৰ কাৰণে খাদ্য লাগিব প্ৰস্তুত কৰিবৰ কাৰণে তো এতিয়া মই গৈ আছোঁ পানী খাব আৰু ইফালৰ পৰা ভিউ কেনেকুৱা দেখা পায় মানে আজি বহুত ৰ'দ ওলাইছে তো ইমানো ৰ'দ ওলা নাই তো আজি তো ইয়াৰ কুঁৱা পানী এটা মই খাইছোঁ তো ইফালে কুঁৱা হ'ল মানে বল খেলিব অহা মানুহবিলাকৰ কাৰণে বনোৱাহে আছিল তো এতিয়া খেতি কৰা মানুহবিলাকো চলি যায় এইটো পানী খাৱাৰ কাৰণে তো মই এতিয়া কামটো কৰা হ'ল তো এতিয়া ধান ৰুব মানে মহিলাবিলাকে ৰৈ আজি মানে মই নৰুই তাৰ কাৰণে মই এতিয়া ঘৰলৈহে যাম তো আমাৰ কামটো শেষ হ'ল মানে ধান ৰুবাটাহে শেষ হোৱা নাই তো আজি নহ'ব প্ৰায় সন্ধিয়ালৈকে কি হয় তো আজি আমাৰ মৰণা মাৰা আৰু আলি এটা মুচাটা শেষ হৈছে আলি বন্ধাটা শেষ হৈছে তো কেনেকুৱা লাগিছে মোৰ ভিডিঅ' চাই কিনে যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিৰ কাৰণে এইখিনিয়ে তো বাই বাই নতুন ভিডিঅ'ত লগ পাম